নমস্কাৰ বন্ধু বান্ধৱীসকল, দীপাৱলীৰ দিনাখন নাইবা ধনতেৰছৰ দিনাখন ঘৰলৈ আপোনাৰ কিয় ঝাৰু অনা হয় সেই সম্পৰ্কে আমি ক'বলৈ ওলাইছোঁ। হয় বন্ধু বান্ধৱীসকল, এইবাৰ দীপাৱলী কিছুদিন বাকী। চলিত বৰ্ষৰ 12 নৱেম্বৰত দীপাৱলী উদযাপন কৰা হ'ব। ধনতেৰছৰ পৰা আৰম্ভ হয় দীপাৱলী উৎসৱ। হিন্দু ধৰ্মত ধনতেৰছৰ বিশেষ তাৎপৰ্য আছে। এই উৎসৱ কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশীত পালন কৰা হয়। ধনতেৰছৰ দিনা ভগৱান ধৱন্তৰীক পূজা কৰা হয়। এই দিনটোত দেৱী লক্ষ্মী আৰু ভগৱান কুবেৰক পূজা কৰাটো শুভ বুলি গণ্য কৰা হয়। আৰু সেই দীপাৱলীৰ দিনটোত বাচন বৰ্তন সোণৰূপ পিতল কৰে কৰাৰ পৰম্পৰা আছে। ইয়াৰ বাহিৰেও ঝাৰু কিনাটো অতি গুৰুত্বপূৰ্ণ। ধনতেৰছৰ দিনা ঝাৰু কিনিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ ঘৰলৈ আহে বুলি ধৰ্মীয় বিশ্বাস আছে। আৰু এই ঝাৰু কিয় কিনা হয়? জ্যোতিষৰ মতে ঝাৰু লক্ষ্মী দেৱীৰ প্ৰতীক বুলি গণ্য কৰা হয়। ধনতেৰছৰ দিনা ঝাৰু কিনিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ ঘৰলৈ আহে। আৰ্থিক সমস্যাৰ পৰাও এজনে সকাহ পায়। ধনতেৰছৰ দিনা ঝাৰু কিনাৰ পাছত বগা সূতা বান্ধিব লাগে। বগা সূতা বান্ধিলে দেৱী লক্ষ্মী সদায় সুৰক্ষা পাব বুলি বিশ্বাস কৰা হয়। পৰিষ্কাৰ হাতেৰে ঝাৰুডাল চুব লাগে। পৰিষ্কাৰ ঠাইত ৰাখিব। ঝাৰুডাল থিয় হৈ ৰাখিব নালাগে। ঝাৰু থিয় কৰি ৰখাটো অশুভ বুলি গণ্য কৰা হয়। আৰু এনেকুৱা ঠাইত ৰাখিব লাগে যাতে ঝাৰুডাল বেলেগে দেখা নোপোৱাকৈ পৰিষ্কাৰ ঠাইত আপোনাৰ ৰাখিব লাগে। আৰু তেতিয়া মা দেৱীৰ আশীৰ্বাদ পোৱা হয়। আৰু সেয়েহে ধনতেৰছৰ দিনাখন আপোনাৰ ঝাৰু কিনি অনাৰ এয়াই নিয়ম। সেয়েহে ভিডিঅ'টোৰ পৰা যদিহে নিশ্চয় কিবা এটা জানিবলৈ সক্ষম হৈছে তেনেহ'লে লাইক এটা দিব। আনহাতে এনেকুৱা ধৰণৰ মটিভেশ্যন বাৰ্তাসমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।